অৰ্গেনিক কেমিষ্ট্ৰি ইমান টান না মেকানিজম বিলাক বুজি পাওঁ না বুজি পোৱাৰ পিছত ৰিয়েকশ্যন বিলাক মনত থাকে টেনশ্যন কিয় লৈ আছে মই কৈ আছো দি জেনুইন এণ্ড প্ৰেক্টিকেল ৱে টু ষ্টাডি অৰ্গেনিক কেমিষ্ট্ৰি First of all, you have to complete the theory and concept of GOC, hydrocarbon isomerism, and the basics of nomenclature. Nomenclature chapter to বৰ বেছি হাইফাই কৰি লাভ নাই ইয়াৰ জেনেৰেল nomenclature খিনি আৰু কমন নেম বিলাক জানি ললেই হ'ল GOC ইলেক্ট্ৰনিক ইফেক্ট বিলাক যেনেকৈ ইন্ডাকটিভ ইফেক্ট হাইপাৰ কনজুগেশ্যন ৰেজোনেন্স এইবিলাক চাই ল'বা তাৰপিছত এচিড বেছ ষ্টেবিলিটি অফ কম্পাউণ্ড হাইড্ৰকাৰ্বন চেপ্টাৰটোত ৰিয়েকশ্যন ইণ্টাৰমিডিয়েট ৰিয়েকশ্যন মেকানিজম এইবিলাক চাই ল'বা আৰু শেষত আইচোমাৰিজম চেপ্টাৰটো ভালদৰে পঢ়ি ল'বা মই ভাবোঁ এইখিনি পঢ়ি লোৱাৰ পিছত যে ক্লাছ 12ৰ অৰ্গেনিক কেমিষ্ট্ৰিখিনি ভালদৰে বুজি পাবা কিন্তু তোমালোকৰ বহুতৰে বেকলগ থাকিব পাৰে বা ক্লাছ 11ত পঢ়িছিলা যদিও এতিয়া পাহৰি গৈছা সেম অৱস্থা মোৰ লগত হৈছিল ক্লাছ 11ত মই ভালদৰে পঢ়িছিলোঁ বাট ক্লাছ 12ত অহাৰ পিছত মই লাহে লাহে পাহৰি গৈছিলোঁ সেইকাৰণে মই ক্লাছ 12ৰ অৰ্গেনিক কেমিষ্ট্ৰি ষ্টাৰ্ট হোৱাৰ আগতে ক্লাছ 11ৰ টপিকবিলাক অনলাইন লেকচাৰৰ পৰা ৰিভাইজ কৰি লৈছিলোঁ একেদৰে তোমালোকেও অনলাইন লেকচাৰ নাইবা ইউটিউবৰ পৰা নাইবা নিজে বনোৱা নোটছৰ পৰা এই টপিকবিলাক ৰিভাইজ কৰি ল'বা এইখিনি কৰাৰ পিছত ক্লাছ 12ৰ অৰ্গেনিক কেমিষ্ট্ৰিখিনি চেপ্টাৰ ৱাইজ পঢ়ি যাবা এতিয়া ক্লাছ 12ৰ অৰ্গেনিক কেমিষ্ট্ৰি কেনেকৈ পঢ়িবা বা মোৰ সময়ত মই কেনেকৈ পঢ়িছিলোঁ এইটো ডিছকাছ কৰি আছোঁ অৰ্গেনিক কেমিষ্ট্ৰিৰ ক্ষেত্ৰত মোৰ এটা চিম্পল এণ্ড ফিক্স ৰুল আছিল মই প্ৰথমতে চেপ্টাৰ এটা থিয়ৰী এণ্ড কনচেপ্ট ভালদৰে পঢ়ি লওঁ লেকচাৰৰ লগে লগে নোটছো বনাই লওঁ এই নোটছৰ পৰা আকৌ ডেইলি বস্তুখিনি ডেইলি ৰিভাইজ কৰোঁ তাৰপিছত ছাৰহঁতে দিয়া হোমৱৰ্ক নাইবা এছাইনমেণ্ট সলভ কৰোঁ এনেদৰে এটা চেপ্টাৰ কমপ্লিট হোৱাৰ পিছত মই গোটেই চেপ্টাৰটো এবাৰ হোল ৰিভিজন দি লওঁ তাৰপিছত নতুন চেপ্টাৰ আৰম্ভ কৰোঁ নতুন চেপ্টাৰটো চেম মেথডলজি ইউজ কৰোঁ প্ৰথমতে ভালদৰে থিয়ৰী এণ্ড কনচেপ্ট পঢ়ি লওঁ তাৰপিছত নোটছ বনাওঁ এই নোটছৰ পৰা ডেইলি ৰিভিজন কৰোঁ হোমৱৰ্ক এণ্ড এছাইনমেণ্ট কৰোঁ আৰু চেপ্টাৰটো কমপ্লিট হোৱাৰ পিছত হোল ৰিভিজন দিওঁ এতিয়া কথাটো হ'ল চেপ্টাৰ এটা কমপ্লিট কৰে আমাৰ এইম নহয় চেপ্টাৰটো মনতো ৰাখিব লাগিব আৰু তাৰ কাৰণে মাজে মাজে ৰিভিজন দিব লাগিব এতিয়া মই কেনেকৈ ৰিভিজন কৰিছিলোঁ সেইটো কৈ আছোঁ ৰিভিজন কৰাৰ বেষ্ট টেকনিক এইটোৱে যে যেতিয়া নতুন চেপ্টাৰ এটা চলি থাকিব তেতিয়া পুৰণা চেপ্টাৰ এটাৰ জেই মেইনছৰ PIQs বা যদি তোমালোক নিটৰ ষ্টুডেণ্ট হয় তেতিয়া নিটৰ PIQ বিলাক চল্ভ কৰিবা যেতিয়া তুমি কুৱেশ্যন চল্ভ কৰিবা তেতিয়া কিছুমান কনচেপ্ট তোমাৰ ক্লিক নকৰিব নাইবা ৰিয়েকশ্যন মেকানিজমবিলাক মনত নকৰিব পাৰে তেতিয়া তুমি বনোৱা নোটছৰ পৰা সেই কনচেপ্টবিলাক নাইবা মেকানিজমবিলাক চাই ল'বা লগতে তুমি বাৰ বাৰ পাহৰি যোৱা কনচেপ্টবিলাক নাইবা PIQত ৰিপিটেডলি সুধি থকা কুৱেশ্যনবিলাক বা সিহঁতৰ কনচেপ্টবিলাক নোটছত লিখি ল'বা এনেদৰে তোমাৰ ৰিভিজনো হ'ব প্ৰেক্টিছো হ'ব আৰু তোমাৰ নোটছবিলাকো আপডেট হৈ গৈ থাকিব মই যিমান ইজিলি কৈছোঁ কৰাটো ইমান ইজি নহয় কাৰণ তুমি অলৰেডি নতুন চেপ্টাৰ এটা পঢ়ি থাকিবা তাৰ নোটছ বনাবা এইটো ৰিভাইজ কৰিবা লগতে সেই চেপ্টাৰটোৰ হোমৱৰ্ক কৰিবা এছাইনমেণ্ট কৰিবা আৰু অকল অৰ্গেনিক কেমিষ্ট্ৰি নহয় তুমি বাকী ছাবজেক্টবিলাকো পঢ়িবা গতিকে নতুন চেপ্টাৰবিলাকৰ লগত পুৰণা চেপ্টাৰবিলাক মেনেজ কৰাটো অলপ মুস্কিল হয় তথাপি তোমালোকে ৰিভিজনৰ কাৰণে ডেইলি 20টা 30টা কুৱেশ্যন চল্ভ কৰিবলৈ ট্ৰাই কৰিবা প্ৰথমতে হয়তো অলপ সময় লাগিব পাৰে তেতিয়া 10টা 20টাও কৰিব পাৰা এইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে ৰিভিজন কৰাৰ আৰু এটা টেকনিক আছে তোমালোকৰ যেতিয়া উইকলি বা মান্থলি মক টেষ্ট হয় তাত 2টা বা 3টা চেপ্টাৰৰ পৰাহে কুৱেশ্যন আহে তো মক টেষ্টৰ আগত চেপ্টাৰ কেইটাৰ হোল ৰিভিজন কৰি ল'বা একেদিনে ৰিভিজন কৰাটো মুস্কিল হ'ব পাৰে তো 2 দিনমান আগতে ষ্টাৰ্ট কৰি দিবা এনেকুৱা কৰিলে তোমাৰ ৰিভিজনো হ'ব আৰু মক টেষ্টত ভালদৰে পাৰফৰ্ম কৰিব পাৰিবা লগতে কনফিডেন্সো বিল্ড হ'ব মই যিমানখিনি কথা ক'লোঁ যদিও চিম্পল হয় বাট কনচিষ্টেণ্টলি ইমপ্লিমেণ্ট কৰাটো ইমান সহজ নহয় মই নিজেও 100% ইমপ্লিমেণ্ট কৰিব পৰা নাছিলোঁ বাট 100% চেষ্টা কৰিছিলোঁ আৰু যাৰ কাৰণে হয়তো মই বৰ্তমান IITত আছোঁ তো শেষত এবাৰ চামাৰাইজ কৰি দিওঁ প্ৰথমতে GOC হাইড্ৰকাৰ্বন আইচোমাৰিজম আৰু নমেনক্লেচাৰ এইকেইটা ভালদৰে পঢ়ি ল'বা তাৰপিছত ক্লাছ 12ৰ অৰ্গেনিক পঢ়োঁতে এটাই টেকনিক ইউজ কৰিবা লাৰ্ণ ৰিভিজন এণ্ড প্ৰেক্টিচ শেষত আৰু এটা কথা কৈ লওঁ অৰ্গেনিক কেমিষ্ট্ৰি সদায় এজন টিচাৰৰ পৰা পঢ়িবা এটা চেপ্টাৰ এজন টিচাৰৰ পৰা তাৰপিছত চেপ্টাৰটো অইন এজন টিচাৰৰ পৰা এনেদৰে নপঢ়িবা তেতিয়া পঢ়া নপঢ়া সমান হ'ব কাৰণ প্ৰতিজন টিচাৰে পঢ়োৱা ষ্টাইল বেলেগ বেলেগ আৰু বহুতে চেপ্টাৰবিলাক মিছ কৰি পঢ়ায় যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লগৰবোৰক শ্বেয়াৰ কৰিবা আৰু জুনিয়ৰবিলাককো শ্বেয়াৰ কৰিবা